ইংৰাজী প্ৰশ্ন কাকতখন বহুত টান হৈছে। নতুন পেটাৰ্ণৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন ভালদৰে দৌৰিব পৰা নাছিল আৰু সম্পূৰ্ণ উত্তৰ কৰিব পৰা নাই। এইসকল পৰীক্ষাৰ্থীয়ে কেৱল মাত্ৰ 7-8 মাহ পঢ়ি হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত বহিছিল। ইফালে কৰোনাৰ কাৰণে মেট্ৰিক পৰীক্ষা দিব পৰা নাছিল এইসকল ছাত্ৰ ছাত্ৰীয়ে। ছাত্ৰ ছাত্ৰীসকলে ভাবিছিল যে এই বছৰ প্ৰশ্ন কাকত বহুত সহজ হ'ব, কিন্তু নহ'ল, তাৰ ওলোটা শেষ হ'ল। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু চূড়ান্ত পৰীক্ষা। কি হ'ব ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত? ছাত্ৰ ছাত্ৰীৰ কমেণ্টবোৰ পঢ়িলে বৰ দুখ লাগে, কিন্তু এই দুখ অসমৰ শিক্ষা বিভাগে বুজি নাপায়। পৰীক্ষা পাতিব লাগে, পাতিছে। ছাত্ৰ ছাত্ৰীসকলে ফেইল কৰক, পাছ কৰক, ন' মেটাৰ। চাওক ছাত্ৰ ছাত্ৰীৰ কিমান দুখজনক কমেণ্ট। বিভিন্নজনে বিভিন্ন ধৰণৰ কমেণ্ট কৰি নিজৰ মনৰ বেদনাবোৰ প্ৰকাশ কৰিছে। এজনে লিখিছে, ভাবিছিলোঁ পৰীক্ষা ভালকৈ দিম, কিন্তু নহ'ল। 2015 চনৰ পৰা অহা কুৱেশ্যন চাই গৈছিলোঁ। আন এজনে লিখিছে, ইমান টান কুৱেশ্যন আহিছে, ভাবিছিলোঁ 80 আপ থাকিব, কিন্তু 30 পাম নে নাপাম তাক লৈ সন্দেহ আছে। দেউতা আৰু মাৰ সপোন পূৰাবৰ বাবে গৈছিলোঁ পৰীক্ষা দিবলৈ, কিন্তু সফল নহ'লোঁ। চৰকাৰ বহুতৰ জীৱন শেষ কৰি দিলে। মামা তুমি মহান, বামুণৰ মাথা অসমখন খাই দিলা। এনেদৰে ছাত্ৰ ছাত্ৰীসকলে এতিয়া নিজৰ আৱেগ প্ৰকাশ কৰিছে, কিন্তু এই আৱেগ কোনেও বুজি নাপায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে এইবোৰ চিন্তা কৰি সময় নষ্ট নকৰিবা। এতিয়া চিন্তা কৰা তোমালোকৰ সময় নাই। যি হৈছে হ'ব দিয়া। এইটো তোমালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা নহয়। জীয়াই থাকিলে আৰু পৰীক্ষা দিব পাৰিবা। নেক্সট পৰীক্ষাৰ বাবে এতিয়া তোমালোকে প্ৰিপাৰেশ্যন লোৱা আৰু নিজৰ মনৰ ভিতৰত এটা প্ৰতিজ্ঞাবদ্ধ হোৱা যে নেক্সট এক্সামবোৰ বহুত ভাল কৰিমেই কৰিম। ইংৰাজী বেয়া হৈছে হ'ব দিয়া, তোমালোকে পিছত বেটাৰমেণ্ট দিব পাৰিবা, কিন্তু নেক্সট এক্সাম যাতে এটাও বেয়া নহয়। পূৰা মনোযোগেৰে এতিয়াৰ পৰাই পঢ়া শুনা আৰম্ভ কৰি দিয়া। নিশ্চয় তোমালোকৰ পৰীক্ষা বহুত ভাল হ'ব।